জিৱা জাতিটো আৰু মৰিগাঁও সমষ্টিৰ ৰাইজৰ বহুত সমস্যা আছে। ৰাস্তাৰ পদূলি জাতীয় সংস্কৃতি বহুত সমস্যা। আজি মধ্য অসমত যোৱা জনগোষ্ঠী হিচাপে এজনী জনগোষ্ঠী মই বিধায়ক, গতিকে কিবা জনগোষ্ঠী মোক আদৰণি জনাব ক'ব আজি আদৰণি জনাবৰ কাৰণে সম্পূৰ্ণ জনাবৰ কাৰণে এনেকৈ আমন্ত্ৰণ জনাইছে। তাৰ কাৰণে মই ইয়াত উপস্থিত হ'ব লাগে। তেওঁলোকৰ সম্ভাষণ আৰু আদৰণি জনোৱাৰ লগতে এই জাতিটো সমস্যা, মাটি বাৰী সমস্যা, সংস্কৃতিৰ সমস্যা, এটা দীৰ্ঘদিনীয়া সমস্যা। এই সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰি তাৰ কাৰণে মোক তেখেতসকলে পৰামৰ্শ দিছে। তাৰ কাৰণে তেওঁলোকে স্মাৰক পত্ৰ দিছে। মই আশা ৰাখিছোঁ মই যিমান পাৰোঁ অসমৰ একেবাৰে পিছপৰা জনগোষ্ঠী যোৱা অসমৰ যিমানবোৰ জনগোষ্ঠী আছে সকলোবোৰ ভিতৰত একেবাৰে পিছপৰা জনগোষ্ঠী এইটোৱে এতিয়া উচ্ছেদ কৰিবলৈ চেষ্টা কৰিছে। সেই উচ্ছেদটো আগতে মই এটা কথা ক'ব বিচাৰোঁ যে জাতীয় পেপাৰ মিল যেতিয়া হৈছিল সেই পেপাৰ মিলটো বেলটেল গোলকৰ মাটিত সেই তিৱাসকল উচ্ছেদ কৰি সেই পেপাৰ মিল উদ্যোগ পাতিলে। সেই পেপাৰ মিল উদ্যোগত যেতিয়া মানুহ তিৱাৰ সকলো মাটি কাঢ়ি লৈ গুচি গ'ল, সেই তিৱাসকল অগৰি ধৰে পাহাৰে পৰ্বতে সোমাবলৈ বাধ্য হৈছে। আজি নগৰ পাতিবৰ কাৰণে চেষ্টা কৰিছে চৰকাৰে জাগিৰ দল। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই কথাখিনি অৱগত কৰিম। স্থানীয় বিধায়ক বিজু চাচে ডাঙৰীয়াক মই অৱগত কৰিম। আৰু এটা জাতি যেতিয়ালৈকে মাটি নাথাকে এটা জাতিত কেতিয়াও জীয়াই থাকিব নোৱাৰে। আৰু ইতিহাসে ৫,০০০ বছৰ আগত এইখন অসমত ভূমিপুত্ৰসকল ৰক্ষা কৰিছিল। ভালুক বাঘ ভালুক লগত যুদ্ধ কৰি এই অসমখন প্ৰতিষ্ঠা কৰিছিল। এনেকুৱা জাতিক যদি সময়ে সময়ে চৰকাৰ অনুষ্ঠান পতা নামত যদি উচ্ছেদ কৰে তেতিয়াহ'লে একো ভাল পদক্ষেপ নহয়। এই সিদ্ধান্ত মই মুকলিভাৱে মই আহ্বান জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, স্থানীয় বিধায়ক বিধায়কৰ লগত মই আলোচনা কৰিম। যিহেতু মোক আজি এই সম্বোধনা অনুষ্ঠানত আৱেগিক হৈ মোৰ জাতিটোৱে কান্দিছে, আহ্বান জনাইছে, স্মাৰক পত্ৰ দিছে। গতিকে এই সন্দৰ্ভত মোৰ দায়িত্ব আছে। যিহেতু মই তিৱাৰ এজন জনগোষ্ঠী একমাত্ৰ মই বিধায়ক আৰু তিৱা জনগোষ্ঠী এজন মই কাণ্ডাৰী বুলি সকলোৱে মোক কৈছে আৰু আৱেগিকবিলাকক বুজাইছে আৰু মোক অৱগত কৰিছে। স্মাৰক পত্ৰৰ জৰিয়তে মই নিশ্চয় ইয়াৰ পদক্ষেপ গ্ৰহণ কৰিম।